আজি আমি আমাৰ ইলেকশ্যন মেনিফেষ্টো লঞ্চ কৰিব গৈ আছোঁ আৰু এই 1.5 বছৰত এই সমস্যাত ঘূৰি মই যিখিনি সমস্যাৰ কথা গম পালোঁ আৰু যিখিনি ৰাইজৰ লগত কানেক্ট কৰিবলৈ বিভিন্ন সমস্যাৰ কথা গম পাই পেলাই আমি যদি বিজয় হওঁ আমি কি কৰিম আমি কেইটামান প্ৰায়ৰিটাইজ কৰি লৈছোঁ আমি টপ 5 প্ৰায়ৰিটি কেইটা কৈ দিছোঁ আজি চ' প্ৰথমতে আমি ইয়থ এণ্ড এমপ্লয়মেণ্ট আমি এইটো সমষ্টি যদি চাব যাওঁ আমাৰ ইয়থবিলাকে বহুত আনএমপ্লয়ড হৈ আছে আৰু এতিয়াও আনস্কিল লেবাৰ বহুত আছে গতিকে ইয়থখিনিক স্কিল লেবাৰ কৰিবৰ কাৰণে স্কিলিং কৰিব লাগিব ট্ৰেইনিং দিব লাগিব এইখিনি এটা ফ'কাছ থাকিব আমাৰ আৰু UPSC আৰু APSC কোচিঙৰ কাৰণে কম্পিটিটিভ এক্সামিনেশ্যন কোচিঙৰ কাৰণে আমি ব্যৱস্থা কৰিম ইয়থ ক্লাব ক্ৰিয়েট কৰি পেলাই ছ'চিয়েল এণ্ড কালচাৰেল ডেভেলপমেণ্টৰ কাৰণে কাম কৰি যাম মাল্টিডিচিপ্লিনাৰী স্পৰ্টছৰ কাৰণে আমি কাম কৰি যাম যাতে টু নাৰ্চাৰ য়ং যিখিনি আমাৰ প্লেয়াৰ আছে তেওঁলোকক নাৰ্চাৰ কৰিব পাৰোঁ হোষ্টিং ইয়াৰলি স্পৰ্টছ টুৰ্ণামেণ্ট টু প্ৰমোট ফিটনেছ ইউনিটি এণ্ড ডিচিপ্লিন চ' এভৰি ইয়েৰ আমি স্পৰ্টছ এক্টিভিটিখিনি কণ্টিনিউ কৰিম যাতে আমাৰ ল'ৰাখিনি ফিট থাকক খেলি থাকক সুস্থ থাকক ছেকেণ্ড প্ৰায়ৰিটি লৈছোঁ আমি এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছখিনিৰ কাৰণে চ' ফাৰ্ষ্ট ইজ প্ৰভাইডিং মডাৰ্ণ ইৰিগেশ্যন ফেচিলিটিজ ফৰ ছাষ্টেইনেবল ফাৰ্মিং চ' বহুত জেগাত এতিয়া আমাৰ প্ৰপাৰ মেকানিকেল ছাপৰ্ট নোহোৱাৰ কাৰণে ইৰিগেশ্যন ছাপৰ্ট নোপোৱাৰ কাৰণে ফাৰ্মিং নোহোৱা হৈছিলে আপোনালোকে নিজে জানে দেওচানী অঞ্চলত 6 বছৰৰ পৰা খেতি নহওঁতে আমি যোৱা বছৰ নিজৰ ফালৰ পৰা অলপ ব্যৱস্থা কৰি দিলোঁ কিন্তু অকল দেওচানীতে নহয় তেনেকুৱা বহুত এৰিয়া আছে য'ত এতিয়াও পানী ব্যৱস্থা নোহোৱাৰ কাৰণে খেতি হোৱা নাই ফাৰ্মাৰ্ছৰ লগত আমি KVKৰ লগত কানেক্ট কৰি পেলাই কেনেকৈ আমি আপগ্ৰেডেড ইন'ভেটিভ ফাৰ্মিং মেথডছখিনি আমি দিব পাৰোঁ সেইটোৰ ওপৰত আমি ছিষ্টেম এটা বনাই ল'ম বিকজ KVK আছে ওচৰত KVK এণ্ড ফাৰ্মাৰ যিটো কানেক্টিভিটি কামখিনি আমি কৰিম developing eco-tourism, eco-resource and park near to the Arunachal Pradesh border to boost farmer income and local economy. কিয়নো এইখিনি টুৰিষ্ট বহুত আহে আৰু এই টুৰিষ্টখিনিক এট্ৰেক্ট কৰিবৰ কাৰণে আমি ইক' ৰিচোৰ্চ টাইপ কিবা কাৰণে প্লেন কৰিম যাতে আমাৰ মেক্সিমাম টুৰিষ্ট আহে আৰু আমাৰ এই লোকেল মানুহখিনিৰ ইনকাম জেনেৰেশ্যনটো বাঢ়ি যায় থাৰ্ডত আমি লৈছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড পাব্লিক ছাৰ্ভিচেছ যদি আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ চাব যায় এইটো এৰিয়াত বিভিন্ন জেগাত এতিয়া ৰোড কানেক্টিভিটি ভাল নহয় চ' আমি ফাৰ্ষ্টত ৰোড কানেক্টিভিটি লৈ পেলাই কাম কৰিব লাগিব ছেফ এণ্ড ক্লিন ড্ৰিংকিং ৱাটাৰ প্ৰায়ৰিটি থাকিব কিয়নো বহুত জেগাত এতিয়াও এক চাইডে জন্তুৱে পানী খায় এক চাইডে মানুহে পানী খায় আমি দেখি থাকোঁ নিজৰা জিঙা বিল এই চাইডে এতিয়াও খোৱা পানীৰ অসুবিধা আছে গতিকে এইবোৰ অঞ্চলত প্ৰায়ৰিটিত আমি খোৱা পানীৰ ব্যৱস্থা কৰিম ফ্লাড মেনেজমেণ্ট এটা ইছ্যু আছে বহুত মেজৰ ফ্লাড হয় বাৰিষাৰ ছিজনত এই অঞ্চলত আপুনি জিঙা বিল কওক বা এই নিজৰা চেণ্টাৰ কওক আদৰ্শ কওক সেইটো চাইডে আপুনি ফ্লাড দেখা পায় এভৰি ইয়েৰ দেয়াৰ ইজ এ ফ্লাড ইভেন মাজবাট টাউনৰ ভিতৰত ফ্লাড আছে মাজবাট টাউনত বৰষুণ ডাঙৰ এটা দিলেই ফ্লাড হেৰি হয় ফ্লাড কণ্ট্ৰল ছিষ্টেম এটা বনাব লাগিব যাতে আমি ইৰিগেশ্যনটো ওলাই ভালকৈ ড্ৰেইনেজ ছিষ্টেমটো ঠিক কৰি পেলাই ফ্লাডটো কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰিব লাগিব পাব্লিক টয়লেট মাজবাট আৰু ওৰাঙত যদি আমি টাউনবিলাকত যদি চাব যাওঁ পাব্লিক টয়লেটৰ কণ্ডিশ্যনটো ভাল নহয় পাব্লিক টয়লেট আমি বনাব লাগিব আৰু তাক মেইনটেনেঞ্চৰ কাৰণেও SOP বনাই পেলাই আমি তাৰ মেইনটেনেঞ্চৰ ব্যৱস্থা কৰিম এতিয়া মাজবাট ৰেলৱে ষ্টেচনটো আছে তো দিল্লী এণ্ড কলকাতাৰ গোটেইখিনি ট্ৰেইন নৰখে তো গোটেইখিনি মাজবাট ৰেলৱে ষ্টেচনত যাতে দিল্লী আৰু কলকাতা যোৱা দূৰণিবতীয়া ট্ৰেইনবিলাক যাতে এই ষ্টেচনত ৰখে তাৰ বাবে আমি ব্যৱস্থা কৰিম আৰু ইণ্টেৰিয়ৰ যিমানখিনি ৰোড কানেক্টিভিটি আছে 100% কানেক্টিভিটি যাতে ভাল থাকক কানেক্টিভিটি ভাল নহ'লে মানুহ এটা যদি 10 মিনিটত পোৱা জেগা এটাত 1 ঘণ্টা যদি লাগে তেওঁৰ লাইফৰ 50 মিনিটছ লছ হ'ব গতিকে এটা 50 মিনিটছ একদিন লছ হোৱা মানে মাল্টিপল তেওঁৰ লাইফৰ কিমান টাইম লছ কৰি আছে সেইকাৰণে যদি কানেক্টিভিটি ভাল কৰি দিওঁ মানুহৰ জীৱনৰ পৰা আমি সময় বচাই দিব পাৰিম হেল্থ কেয়াৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ এতিয়া যদি হেল্থ কেয়াৰৰ কণ্ডিশ্যনটো চাব যাওঁ আমি মাজবাটত মডেল হস্পিটেলটো আছে কিন্তু মডেল হস্পিটেলটো খালি বিল্ডিংটোহে আছে আমাৰ পুৰণা চিভিলটোকে উঠাই পেলাই মানে মডেলত লৈ যাই পেলাই গোটেই ষ্টাফ মেচিনাৰী গোটেইখিনি চিভিলৰ অনলি বিল্ডিংটো হ'ল মডেলৰ গতিকে মডেলটো কমপ্লিটলি ফুল ফ্লেজেড মডেল বনাব লাগিব 4জনী চিষ্টাৰ আছে য'ত মডেলত 16জনী লাগে তেনেকৈ ডক্টৰো কম আছে ইকুইপমেণ্টো কম আছে গোটেইখিনি ব্যৱস্থা আমি মডেল হস্পিটেলৰ কাৰণে যিখিনি লাগে সেইখিনি আমি কৰিব লাগিব এতিয়া বহুত জায়গাত আমি দেখো আমি
চাহ বাগিচাবোৰত যেতিয়া খাট্টা বাগিচা আছে আমাৰ ইয়াতে, খাট্টা চাহ বাগিচাবিলাকত আমাৰ মাতৃসকলে কাম কৰে আৰু বহুত সময়ত পেচাব পায়খানা কৰোঁতে গছৰ তলত বা ক'ৰবাত নদীৰ ওচৰত গৈ পেলাই লুকাই পেলাই পেচাব পায়খানা কৰিব লগা হয়। গতিকে এতিয়া আমাৰ প্ৰথম প্ৰায়ৰিটি থাকিব এই বাগানবিলাকত যাতে আমি টয়লেট বনাব পাৰোঁ আৰু লগতে আমাৰ বহুত ৱৰ্কিং মাদাৰ মানে বাচ্চা লৈ পেলাই যিখিনি মাতৃয়ে কাম কৰে বাগানত, তেওঁলোকৰ কাৰণে ব্ৰেষ্ট ফিডিং জেগাও লাগিব। তেওঁলোকে যাতে তাতে যাওঁতে কাম কৰোঁতে বাচ্চাটোক যদি খুৱাব পাৰে তাৰ ব্যৱস্থা আমি কৰি দিম বুলি কৈছোঁ। আমাৰ এই সমষ্টিত এতিয়াও বহুত ড্ৰাগছ বা এনেকুৱা জাতীয় বস্তু ওচৰৰ জেগাখিনিৰ পৰা সোমায়, কিয়নো ইণ্টাৰেষ্টেড কানেক্টিভিটি থকাৰ বাবে বহুত বস্তু আহে। গতিকে আমাৰ সেইটোৰ কাৰণে আমি ড্ৰাগছ ফ্ৰী বা এণ্টি যিখিনি ছ'চিয়েল এলিমেণ্ট আছে সেই এণ্টি ছ'চিয়েল এলিমেণ্ট যাতে আহিব নোৱাৰে তাৰ কাৰণে আমি কাম কৰি যাম। আৰু কমিউনিটি আৰু হাৰমনি ৰক্ষা কৰাৰ বাবে আমি স্পেচিয়েল এটেনশ্যন টু দ্য ডেভেলপমেণ্ট এণ্ড প্ৰিজাৰ্ভেশ্যন অফ টেম্পল, চাৰ্চ, মস্ক, এনচাৰিং ৰেচপেক্ট টু অল ৰিলিজনছ। যিমান থানচালি আছে, মন্দিৰ আছে, গীৰ্জা আছে, নামঘৰ আছে, এইবোৰৰ কাৰণে যাতে আমি কিবা এটা সহায় কৰিব পাৰোঁ, এইবোৰৰ কাৰণে কাম কৰি যাম। আৰু এভৰি মান্থ প্ৰত্যেকটো মাহতে আমি জনতা দৰবাৰ কৰিম। আমি এতিয়া ইণ্ডিপেণ্ডেণ্ট, আমি পলিচি বনামে, জনতাৰ লগত কথা পাতি পেলাই পলিচি বনাম, আমি ৰাইজৰ লগত কথা পাতি পলিচি বনাম। গতিকে প্ৰত্যেকটো মানে কি বুলি কয় গাঁও সভাত গৈ পেলাই আমি এটলিষ্ট মাহত একবাৰ আমি প্ৰত্যেকটো গাঁও সভাত টাচ কৰিম, জনতা দৰবাৰ কৰিম, ৰাইজৰ পৰা কথা শুনিম, কি সমস্যা আছে ৰাইজৰ, এইবোৰ কথা শুনি পেলাই সেইবিলাক কেনেকৈ সমস্যাখিনি সমাধান কৰিব পাৰিম সেইবিলাক লৈ পেলাই কাম কৰিম। গতিকে বহুত বেছি দীঘলীয়া মেনিফেষ্টো কৰা নাই, যিখিনি প্ৰেক্টিকেল আমি কৰিব পাৰোঁ 5টা টপ প্ৰায়ৰিটি লৈ পেলাই আমি কাম কৰি আছোঁ। আৰু এই 5টা যদি কৰিব পাৰোঁ, মই ভাবিছোঁ নেক্সট 5 yearsৰ কাৰণে দিছ ইজ আ ছাফিচিয়েণ্ট এনাফ টু ডেভেলপ পাঁচমাই চেৰফাং সমষ্টি। পাঁচমাই চেৰফাং সমষ্টিৰ কাৰণে এই 20 বছৰে যিখিনি কাম হোৱা নাই সেই কামখিনি জমা হৈ পেলাই কৰিবলগীয়াতো বহুত আছে, কিন্তু যদি আমি এইখিনিও কৰিব পাৰোঁ তাৰে ভিতৰত মেজৰিটি কাম হ'ব বুলি, এটলিষ্ট 80% কাম হ'ব বুলি মই আশা কৰিছোঁ। গতিকে আপোনালোকক আজি এইখিনি জনাব পাই পেলাই ভাল পাইছোঁ। আৰু যাতে এই অনাগত এতিয়া 22 তাৰিখে ইলেকশ্যন আছে আৰু বেছিদিন নাই, আৰু এটা দিন মাজত আছে। আজি লাষ্ট 5টা বজাত আমাৰ লাষ্ট ইলেকশ্যন কেম্পেইন কৰিব পাৰিম। গতিকে গোটেই ৰাইজক আজি আকৌ আপোনালোকৰ থ্ৰু দি মই আপোনালোকৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰোঁ যাতে 22 তাৰিখে বাঘৰ ছবিত ভোট দিয়ে। আৰু এই বাঘটো ৰাইজৰ সুৰক্ষাৰ কাৰণে ওলাই আহিছে, ৰাইজক সুৰক্ষা দিব, ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে ওলাই আহিছে। ইমান বছৰ ৰাইজে বিভিন্ন দলক বিভিন্ন সময়ত ভোট দি আহিছে, কিন্তু এইবাৰ উন্নতিৰ কাৰণে যাতে ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় হ'লেও বাঘৰ ছবিত ভোট দিবলৈ মই আজি আমাৰ ষ্টেৰিং কমিটিৰ পৰা আমাৰ ষ্টেৰিং কমিটিৰ লগত বহি পেলাই মই সকলোকে আহ্বান জনাইছোঁ। নমস্কাৰ, ধন্যবাদ।